এভৰিৱান, মই জানমণিয়ে আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেল জানমণিজ গুড লাইফলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ ইয়াম্মি চিকেন মেকাৰণি মছলা। দেখিয়ে বাৰু ভাল লাগিছেনে? তেনেহ'লে বলক আজিৰ এই ৰেচিপিটোলৈ আগবাঢ়ো। এই ৰেচিপিটোৰ বাবে মই লৈছোঁ 2টা কেপচিকাম, 2টা মিডিয়াম সাইজৰ বিলাহী, 2টা পিঁয়াজ, 7-8 ফুটামান নহৰু, অকণমান আদা, 100 গ্ৰাম মান লৈছোঁ boneless চিকেন আৰু 2 কাপ মানৰ জোখত মই মেকাৰণি লৈ লৈছোঁ। আৰু এতিয়া মই গোটেই ভেজিটেবলছখিনি মিহিকৈ কাটি ল'ম। এয়া মোৰ গোটেইখিনি মিহিকৈ কটা হৈ গ'ল আৰু এটা মই জলকীয়াও কাটি লৈছোঁ আৰু চিকেনখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই গেছত এটা পাত্ৰত পানী অকণমান গৰম হ'বলৈ দিছোঁ আৰু পানীখিনি উতলি আহে মানে মই চিকেনখিনি মেৰিনেট কৰি ল'ম। আৰু চিকেনখিনি মেৰিনেট কৰাৰ বাবে মই অকণমান নিমখ, অকণমান হালধি আৰু অকণমান ৰঙা জলকীয়াৰ গুড়ি ইউজ কৰিম আৰু এইখিনি ভালদৰে চিকেনখিনিত সানি দিম। আৰু এইফালে মোৰ পানীখিনি উতলিবলৈ ধৰিছে আৰু এতিয়া মই ইয়াত মেকাৰণিখিনি দি দিম। আৰু মেকাৰণিখিনি ভালদৰে লৰাই দিছোঁ। আৰু মেকাৰণিখিনি বইল কৰোঁতে মই ইয়াতে অকণমান নিমখ দিম আৰু অকণমান ৰিফাইন তেল দি দিম। দি এইখিনি ভালদৰে 5 মিনিট মানৰ কাৰণে বইল হ'বলৈ দি দিম। আৰু এইফালে মই বাতি এটাত গুড়ি মছলাৰ এটা পেষ্ট বনাই ল'ম আৰু ইয়াত মই সকলো গুড়ি মছলা এচামুচকৈ ব্যৱহাৰ কৰিম। এচামুচ দিছোঁ হালধি গুড়ি, এচামুচ ৰঙা জলকীয়া গুড়ি, এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি, এচামুচ মেজিক মছলা যিটো মেগীৰ থাকে সেইটো দিছোঁ আৰু এচামুচ লাষ্টত গৰম মছলা দি এইখিনি পানীৰে ভালদৰে মিহলাই ল'ম। আৰু মই ইয়াতে কি মছলা দিলোঁ লিখি দিম মই ভিডিঅ'টোত। এয়া মোৰ মেকাৰণিখিনিও ভালদৰে বইল হৈ গ'ল। এতিয়া মই এইখিনি এটা খৰাহীত দি পানীখিনি যাবলৈ দিম আৰু এইখিনি ঠাণ্ডা পানীৰে ভালদৰে ধুই ল'ম। এতিয়া মই গেছত এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত মই ইয়াতে মিঠাতেল অকণমান দি দিছোঁ। আমি প্ৰথমতে মাংসৰ পিচকেইটা ফ্ৰাই কৰি ল'ম আৰু তেলখিনি গৰম হোৱাত ইয়াত মই মাংসৰ পিচখিনি দি দিছোঁ। আৰু এতিয়া মই মাংসখিনি ভালদৰে ভাজি ল'ম। একদম ক্ৰিস্পি আৰু ৰঙচুৱা হ'ব লাগিব। এয়া মোৰ মাংসখিনি ভজা হৈ গৈছে। এতিয়া মই এইখিনি বাতি এটাত উঠাই ল'ম আৰু ৰৈ যোৱা তেলখিনিত মই প্ৰথমতে অকণমান চিলি ফ্লেক্স দি লৈছোঁ। চিলি ফ্লেক্সখিনি অকণমান দেৰি ভজাৰ পিছত মই ইয়াতে কাটি থোৱা আদা আৰু নহৰুখিনি দি দিছোঁ। দি এইখিনি ভালদৰে ভাজি ল'ম এতিয়া। আৰু এতিয়া ইয়াতে মই কাটি থোৱা পিঁয়াজখিনিও দি দিম আৰু এইখিনিও মই প্ৰায় 2 মিনিট মানৰ কাৰণে ভাজি ল'ম। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মই ইয়াতে কাটি থোৱা জলকীয়াখিনি আৰু বিলাহীখিনিও দি দিছোঁ আৰু এইখিনিও প্ৰায় আৰু 2 মিনিট মানৰ কাৰণে ভাজি ল'ম। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। বিলাহীখিনি আধা সিজি অহাৰ পিছত মই ইয়াতে কেপচিকামখিনিও দি দিছোঁ। এতিয়া মই গোটেইখিনি মিক্স কৰি দিছোঁ আৰু এতিয়া মই এখন ঢাকনি লগাই 1-2 মিনিটমান সময়ৰ কাৰণে ৰাখি থ'ম। এতিয়া মই পুনৰ এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দি মই গুড়ি মছলাৰ যিটো পেষ্ট বনাই থৈছোঁ সেইখিনি ঢালি দিছোঁ আৰু বাতিটো আওখালিও অকণমান পানী দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই পুনৰ 3 মিনিটমান সময়ৰ কাৰণে ঢাকনি লগাই হ'বলৈ দিম। এয়া মোৰ বিলাহীখিনি ভালদৰে গলি গৈছে আৰু কেপচিকামখিনিও প্ৰায় সিজি আহিছে। এতিয়া ইয়াতে মই 1 চামুচ গ্ৰীণ চিলি চচ
আৰু 2 চামুচ টমেটো কেটচাপ দি দিম আৰু পুনৰ গোটেইখিনি মিক্স কৰি দিছোঁ। এয়া মোৰ মেক্ৰনিৰ মছলাখিনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে মেক্ৰনিখিনি দি দিম। আৰু মেক্ৰনিখিনি মছলাখিনিৰ লগত ভালদৰে মিহলাই দিম। এতিয়া মই ফাইনেলি মেক্ৰনিখিনিত চিকেনৰ যিখিনি পিচ আছিল তাতে দি দিছোঁ আৰু ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া মই মেক্ৰনিখিনি 2 মিনিটমান সময়ৰ বাবে ঢাকনি লগাই থৈ দিম। ঢাকনিখন গুচাই পুনৰ মই ভালদৰে গোটেইখিনি লৰাই দিছোঁ। এয়া মোৰ টেষ্টি চিকেন মেক্ৰনি মছলা ৰেডি হৈ গ'ল আৰু এইখিনি মই এতিয়া বাটি এটাত উলিয়াই লৈছোঁ। এয়া মোৰ চিকেন মেক্ৰনি মছলা ছাৰ্ভ কৰিবলৈ ৰেডি হৈ গ'ল। দেখিয়ে বাৰু খাওঁ খাওঁ লাগিছেনে? তেনেহ'লে আপোনালোক সকলেও এই মেক্ৰনিৰ ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু মোৰ আজিৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু বহুত বেছি শ্বেয়াৰ কৰক যাতে মই ইউটিউব জগতখনত আৰু বেছি আগুৱাই যাব পাৰোঁ। লগতে মোৰ চেনেলটোও ছাবস্ক্ৰাইব কৰি দিয়ক। তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। তেতিয়ালৈকে বাই বাই।